আৰু লগতে আছে চাওক কিমান ডাঙৰ হনুমান বাবা আছে ইয়াতে। আৰু ইয়াতে মহৰ যুদ্ধৰ মানে এইটো দেখাইছে আৰু এইখন গেটেদি আমি এতিয়া সোমাই আছোঁ চাওক। চ' হেল্ল' এভৰিৱান, মই পৰাগ আৰু ৱেলকাম বেক টু আনাডাৰ ব্লগ। আৰু এতিয়া মই আছোঁ ধুবুৰীত আৰু আজি মানে একদম গুৱাহাটীৰ পৰা আহোঁতে বহুত টাইম লাগিছে। মৰ্ণিং ৰাতিপুৱা আহিছোঁ, 4টা বজাত ওলাইছিলোঁ ঘৰৰ পৰা আৰু ইয়াতে আহি পাইছোঁ আপোনাৰ 9টা-10টা মানত আহি পালোঁ। আৰু এতিয়া আছোঁ মানে এটা বহুত ডাঙৰ এটা হনুমান মন্দিৰত। ধুবুৰীতে আছে বহুত ডাঙৰ হনুমান মন্দিৰ। মহামায়া আমি চাই আহিলোঁ। মহামায়াৰ পাছত এই হনুমান মন্দিৰটো আছে একদম আমাৰ আগত। দেখাই আছোঁ, আপোনালোকে ৱেইট কৰক, ৰখক, মই দেখাই আছোঁ আপোনালোকক। ইয়াৰ পৰা দেখা পায় একদম হনুমান মন্দিৰটো বহুত ডাঙৰ। তো ওচৰত গৈ আছোঁ, গোটেই ফেমিলি আহিছে আজি। এই ফেমিলি গৈ আছে আৰু গৈ আছোঁ আজি এইটো হনুমান মন্দিৰটো দেখাম আপোনালোকক, চাই থাকক। আৰু এনেকৈ উঠি আছোঁ। আজি মানে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ দিলোঁ। মই ভাবিলোঁ এনেই ফুৰিব আহিলোঁ, ভাবিলোঁ ইয়াতে এটা ধুনীয়া মন্দিৰ আছে, ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। বহুত ধুনীয়া হয়। তো ময়ো চাওঁ আৰু আপোনালোকক দেখাওঁ। মই দৰ্শন কৰিব আহিছোঁ এইটো মন্দিৰত। আৰু বহুত ডাঙৰ হনুমান মন্দিৰ, বহুত ডাঙৰ, দেখাই আছোঁ আপোনালোকক পূৰা একদম। আৰু ইয়াতে বান্দৰবোৰ দেখা পাইছে, বহুত বান্দৰ ইয়াতে। মানে এই এৰিয়াটোত বহুত বান্দৰ মানে দেখা পাইছে, একদম লাইন মতে থিয় হৈ আছে, একদম এই চাওক বহি আছে লাইন মতে। আৰু এইখন মেইন গেট হয় আমাৰ এইখন। ইয়াতে লিখা আছে শ্ৰী শ্ৰী মহামায়া স্নান ঘাট মন্দিৰ, ইয়াতে দিয়া আছে চাওক এয়া। তো এইখন গেটখন আপোনাৰ দেখা পাইছে। আৰু ইয়াতে চাওক গোটেই বান্দৰ গোটেই। আৰু ইয়াতে দেখা পাইছে কি ডাঙৰ মানে একদম ৰাজহানে, এইটো ৰাজহাঁহ চাগে, ৰাজহাঁহৰ একদম তলত মন্দিৰ চাওক। অ' মাই গড, বহুত ধুনীয়া মানে পৰিৱেশটো, বহুত ধুনীয়া। আৰু কিবা বনোৱা আছে ন, এই ষ্টেচু মানে এইবিলাক গড় আছে ইয়াতে ম'হ আছে, বহুত কিবা কিবি আছে। আৰু এইটো চাওক প্ৰৱেশ, এইটো মানে গুহাইদি সোমাই যাব লাগিব চাগে। এইটোত গৈ আছোঁ। ক'ত যাই আছে? আৰু ইয়াতে মহৰ যুদ্ধৰ মানে এইটো দেখাইছে আৰু এইখন গেটেদি আমি এতিয়া সোমাই আছোঁ চাওক। আৰু ইয়াতে দেখা পাইছে আপোনালোকে, এই শিলৰ পূৰা একদম মানে এইটো চাগে বনোৱা হয়। এনেকৈ সোমাই গৈ আছোঁ এতিয়া। আৰু চাওক মাই গড, চবফালে মানে মন্দিৰ আৰু এইফালে চাওক ধুনীয়া মন্দিৰ। অ' হাতী গৰু। এটা আপোনালোকক গছ এডাল দেখাই আছোঁ, বহুত ডাঙৰ গছ। চাওক আপোনালোকে, চেক কৰক কি ডাঙৰ গছ, মানে মজা লাগি আছে। আৰু তাত সেই গছডালত মানে লিখাও আছে একদম, মানে শ্ৰী শ্ৰী কিবা মহামায়া নে কিবা এনেকুৱা লিখা আছে। মই আপোনালোকক দেখাই আছোঁ, চাওক কি ডাঙৰ গছ। এই চাওক কি ডাঙৰ গছ, মানে এইখিনিত লিখা আছে না কালী মন্দিৰতে কি লিখা আছে। তো এনেকৈ মানে চাই গৈ আছোঁ, মানে চোৱা মানে আমাৰ শেষে হোৱা নাই। মানে বেলেগ বস্তু দেখা পাইছোঁ। ইয়াতে আপোনালোকে দেখা পাইছে ৰাক্ষসৰ মুখ চাওক, পূৰা একদম ৰাক্ষসৰ মুখেদি মানে ওলাই ইফালেদি আৰু সোমাব পাৰে এনেকুৱা। এই চাওক, আৰু এইডাল গছডাল আপোনাক কৈছিলোঁ যে কিমান ডাঙৰ গছ, এডাল ডুপ্লিকেট গছ বনাইছে মানে। এই চাওক ডুপ্লিকেট গছ। আৰু ইয়াতে দেখুওৱা আছে যে এই ইয়াতে তিনিটা বান্দৰৰ কাহিনীটো আপোনালোকে জানে, এই তিনিটা বান্দৰৰ কাহিনী দেখাই আছে চাওক। মানে চাই গৈ আছোঁ, মানে একদম শেষ হোৱা নাই মানে চাই গৈ আছোঁ। ইয়াতে দেখা পাইছোঁ হৰিণ,
মানে বাঘ এনেকুৱা কিবা কিবি বহুত কিবা কিবি আছে আৰু এইডাল গছডাল চাওক ডুপ্লিকেট পুৰা এডাল ডুপ্লিকেট গছ অঁ হা আৰু একদম গছডালৰ ওচৰতে এটা মানে এই চাওক মন্দিৰে হয় ভিতৰত যাব পাৰে চাওক ভিতৰত যাব পাৰে পুৰা পাহাৰ টাইপ বনাই থৈ দিছে চাওক কিহেদি বনাইছে বা এইবোৰ এইবোৰ চাওক কেনেকুৱা পাহাৰ টাইপ মানে এইবোৰ হ'ল আপোনাৰ চিমেণ্টেদি বনাইছে চাগে বহুত পুৰণি হয় বহুত মানে চাব লগা জেগা আছে অলপ সৰু জেগা এটাতে মানে বহুত চাব লগা জেগা আছে আৰু হঠাৎ এটা বস্তু দেখাবলৈ আপোনাক মানে বহুত ডাঙৰ মানে সৰ্প কি বুলি কয় এইটো পাঁচমুখী সাপ চাওক মোৰ পিছফালে আছে চাওক পাঁচমুখী সাপ কিমান ডাঙৰ চাওক কিমান ওখ আৰু লগতে আছে চাওক কিমান ডাঙৰ হনুমান বাবা আছে ইয়াতে বাপৰে বাহ কি ডাঙৰ হনুমান বাবা চাওক কি ডাঙৰ ইমান ধুনীয়া জেগা আছে অসমত মানে ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে এই জেগাটুকুৰত ফাৰ্ষ্ট টাইম আহিছোঁ ইমান ধুনীয়া আপোনালোকে আহক চাওক মানে এক্সপ্ল'ৰ কৰক আপোনালোকেও আৰু এখন জাহাজ আছে বহুত ডাঙৰ জাহাজ বনাই থৈ দিছে ইয়াতে লিখা আছে শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰ চাওক নৱগ্ৰহ মন্দিৰ শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰ অদ্ভুত কি ক'ম আৰু বহুত ধুনীয়া জেগা হয় বহুত ধুনীয়া কিবা কিবি মানে বনোৱা আছে চিমেণ্টেৰে বনোৱা আছে এনেকুৱা আৰু কিছুমান অৰিজিনেলো আছে আপোনালোকে চাব পাৰে আৰু ইয়াতে চাওক মানে এটা বস্তু দেখাইছোঁ এইটো গম নাপায় মানে চাওক ইমান ডাঙৰ কাছ মানে এইটো কাছ চাওক কাছৰ মানে একদম তলত মানে এটা ঘৰ আছে এইটো চাওক কাছটো চাওক ইমান ডাঙৰ কাছ আৰু এনেকৈ চাই গৈ আছোঁ মাই গড বহুত ভাল লাগি আছে আৰু বেছি ভিডিঅ'টো লম্বা নকৰোঁ জাষ্ট থুলমূল কৰি ভিডিঅ'টো বনাই আছোঁ প্লেচটো আপোনালোকক দেখাইছোঁ কিমান দূৰ ভাল বনাব পাৰিছোঁ গম পোৱা নাই আৰু আপোনালোকে চাব জনাব কেনেকুৱা লাগিছে জেগাটুকুৰ আৰু কমেণ্টত জনাব আপোনালোকে জেগাটুকুৰ কেনেকুৱা লাগিছে আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু এনেকৈ মানে ওলাই গৈ আছোঁ আৰু এই জেগাটোৰ পৰাও